खुलुमबाय स्टुडियाव दं आं उदांस्रि मुसाहारि। प्रदीप चन्द्र देबनाथआ साइकेलजों अयोध्यानि राम मन्दिरसिम दावबायगोन। नै दाननि थाखाय क'क्राझारनिफ्राय अयोध्यानि राम मन्दिरसिम साइकेलजों दावबायगोन। नोंगौ, अयोध्यानि राम मन्दिरसिम हारसिङैनो साइकेलजों दावबायगोन क'क्राझार सोहोर शान्तिनगर वार्ड नं 2 नि थागिबि 46 बोसोरनि प्रदीप चन्द्र देबनाथआ। प्रदीप चन्द्र देबनाथआ नै दाननि थाखाय क'क्राझारनिफ्राय अयोध्यानि राम मन्दिरसिम साइकेलजों दावबायगोन। दिनै बेलासि 1 रिंगासोआव क'क्राझारनि शान्तिनगरनिफ्राय गावनि साइकेलजों दावबायनायखौ जागायजेनो राम सिबियारि प्रदीप चन्द्र देबनाथआ। क'क्राझार सोहोरनि सोनाब फारसे बांग्लाजरायाव थानाय राम मन्दिराव लोगो हमनानै दावबायनायखौ गाहाम हामलायनाय होनायजों लोगोसे राङारि मदद हरदों फकिराग्राम बिटिसि बियाबनि इएम अरूप कुमार देआ। আজি নথৈ আনন্দিত হৈছোঁ। আমাৰ এই বিটিআৰৰ কোকৰাঝাৰ জিলাৰ এজন সনাতনী ভক্ত ৰাম ভক্ত প্ৰদীপ দেৱনাথ তেখেতে আজি যাত্ৰা আৰম্ভ কৰিলে অযোধ্যালৈ আৰু তাৰ এই মানে যাত্ৰা সফল হওক, তেওঁ অযোধ্যা গৈ পাওক, মই তেখেতক শুভেচ্ছা জনালোঁ আৰু ভগৱানৰ ওচৰত ৰামৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত দেৱ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে ধুনীয়াকৈ গৈ ৰাম মন্দিৰত গৈ পায়। আৰু শলাগ লৈছোঁ সেইকাৰণেই যে তেওঁ যি চিন্তা লৈছে যে অযোধ্যা যাব চাইকেল চলাই নিজে অকলে উইদাউট এনি মানে ফিজিক্যাল উইদাউট এনি মানে ভেহিকেল গাড়ী বা কোনো ধৰণৰ কোনো সহযোগ নালাগে, তেওঁ অকলে নিজে সেলফ ইণ্ডিভিজুৱেলি তেওঁ ৰাম মন্দিৰলৈ যাব এই প্ৰদীপ দেৱনাথ। আৰু আমি বিটিআৰত এনেকুৱা কেতিয়াও দেখা পোৱা নাই যে কোনোবা ভক্ত অনুৰাগী তীৰ্থধামত বা কোনো ধামত গ'লে এনেকুৱা চাইকেল চলাই বা ৱাকিং কৰি যায়। দেখা পাইছোঁ শ্ৰাৱণত যেতিয়া হেৰি হয় আমাৰ বৈদ্যনাথ, তেতিয়া মানুহে শ্ৰাৱণ লৈ পেলাই অযোধ্যা যাব। 2 মাহৰ যি তেওঁ প্লেন লৈছে, 2 মাহত গৈ তাতে পাব, ৰাম মন্দিৰ দৰ্শন কৰিব আৰু সকলোৰ মংগল কামনা কৰিব। মই প্ৰদীপ দেৱনাথক শুভেচ্ছা জনাইছোঁ আৰু তাৰ ৰাস্তাত যাতে কোনো ধৰণৰ সহায় মানে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয় সেইকাৰণে মই তেখেতক লগ ধৰিলোঁ, তেখেতক ক'লোঁ যে মই আছোঁ আৰু যি সহায় সহযোগ লাগে তাৰ লগত মোবাইল আছে, মোবাইলৰ মাধ্যমত তেওঁৰ লগত যোগাযোগ হ'ব। আৰু মই ভাবোঁ যে যি চিন্তা তেওঁ লৈছে নিশ্চয় তাৰ কোনো অসুবিধা নহ'ব, তেওঁ ধুনীয়াকৈ আৰামছে ৰাম মন্দিৰ যাব। ভক্তিৰ যে পৰিচয় তেওঁ দাঙি ধৰিলে, মই সকলো সনাতনী ভক্তিসকলক মানে অনুৰোধ জনাইছোঁ যে ভক্ত কাক কয় আমি তাৰ পৰা শিকিব লাগে যে ইমান ডেডিকেশ্যন, তেওঁ কৰ্ম বাদ দি নিজৰ দোকান কৰি পাণ দোকান কৰা ল'ৰা এজন, তেওঁ নিজৰ দোকান বাদ দি পেলাই 2 মাহৰ যি যাত্ৰা আৰম্ভ কৰিলে ৰাম ঠাকুৰৰ মানে ডেডিকেশ্যনত তেওঁ যাব। সঁচাকৈ শলাগ। আৰু আমাৰ লগত আছে নেপালী বাবা, ইয়াতে আমি বুনাৰগাঁৱৰ ৰাম মন্দিৰত হনুমান মন্দিৰত আমি উপস্থিত আছোঁ। ইয়াৰ পৰা তেখেতক শুভেচ্ছা দিছোঁ, তেখেতে ভালে ভালে গৈ পাওক আৰু আমাৰ অসমৰ আৰু বিভিন্ন ধৰণৰ সনাতনী ভক্তসকল যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই যে যোনে যোনে ৰাম মন্দিৰ দৰ্শন কৰিব প্ৰত্যেকৰ কাৰণে ব্যৱস্থা কৰি দিছে, ট্ৰেইনত দি যা আহা চব ফ্ৰী কৰি দিছে। তাৰে ভিতৰত তেওঁ যে পৰিচয় দিলে যে চাইকেল দি নিজে যাব, সেইটো সঁচাকৈ মই ইএম হিচাপে বিটিআৰৰ মই বিটিআৰ চৰকাৰৰ পৰা আৰু মই অৰূপ কুমাৰ দে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা চিন্তা লোৱাৰ বাবে। ধন্যবাদ। এখানে কোকরাঝার এই হাটখোলা এরিয়াতে রাম মন্দির আছে নেপালি বাবার, এখানে একটু রেস্ট নিতেছি, তারপরে আবার আমি যাত্রা করব আর কি। আজকে আমার শ্রীরামপুর পর্যন্ত যাওয়ার আর কি টার্গেট। এটা আপনাদের এখন আশীর্বাদ, আপনাদের সহায় নিয়ে আমি আগায় যাব আর কি। এখানে 10 মিনিট থাকবো আর কি, তারপরে চলে যাব আমি এখন এই সিধা এখন শ্রীরামপুর ডাইরেক্ট আর কি। যাত্রাটা আমার প্রথম গয়া যাব আর কি, আমার মা বাবার বিধি কাজ আছে গয়াতে, পিণ্ড কাজ, ওখানে পিণ্ড কাজ করে তারপর আমি বেনারস কাশি যাব। ওখানে আমার যেটা ধর্মবাতি দিতে হয় গঙ্গাতে, সেটা আমি গঙ্গায় বাতি দিয়ে তারপরে অযোধ্যা দর্শন করার কামনা করছি। সেই অযোধ্যা দর্শন যাতে আমার সফলভাবে হয়, এটা আপনাদের কাছে আশীর্বাদ আমার। মানে সাইকেল দিয়া যাত্রা আর কি।
কেইদিনীয়া যাত্রা হবো? এটা আমি 2 মাসের যাত্রা নিছি আর কি। অনুমতি আছে প্রশাসনের? প্রশাসনের আমি এসপি স্যারের কাছে গেছিলাম অফিসে, ওখান থেকে একটা নিছি আর কি সার্টিফিকেট, ওখান থেকেই দিছে আমাকে যে যা কোনো প্রবলেম হবে না, ওরকম আসছে আর কি দায়িত্ব নিয়ে। তো আপনারা অল্প আমাকে হেল্প করবেন, আপনাদের হেল্পে আমি আগাতে পারবো আর কি। নমস্কার। गोजोनथाव खौरां नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों। उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अर्डाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों। नोंथांमोना बे अर्डाब दा बड' किटचेन हटेलाव साहा, कफि, आइसक्रिम, फास्ट फुड, आखाइजों बानायनाय ग्रीन टि, न'आव बानायनाय आसार, गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा, दाउ, बोरमा, साम', खुसिया, अमा गोरान, नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अर्डाब दा बड' किटचेन हटेलाव जानो हागोन। अर्डाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय। सोरबाफोर अर्डाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन। गोजोनथाव खौरां अर्डाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन।